হেল্ল' বন্ধুসকল, পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ এটা নতুন টপিক লৈ আনিছোঁ, যিটো টপিকৰ বিষয়ে মই কেইদিনমান আগত এটা ভিডিঅ' কৰিছিলোঁ, যিটোৰ বাবে আপোনালোকে হয়তো অপেক্ষা কৰি আছে। সেই নতুন টপিকটো পাবৰ বাবে অপেক্ষা কৰি আছে। আপোনালোকক লৈ এটা অনুৰোধ যে এই ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টো চাই লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো চাই চেনেলটো ছাবস্ক্ৰাইব কৰিব। মই যিটো কথা আপোনালোকৰ আগত আলোচনা কৰিবলৈ লৈছোঁ, তোমালোকক ক'বলৈ লৈছোঁ, সেই বিষয়টো হ'ল যে জিকে অৰ্থাৎ সাধাৰণ জ্ঞান কেনেদৰে আয়ত্ব কৰিব পাৰি। আমি জানো যে সাধাৰণ জ্ঞান আমাৰ বাবে এটা একেবাৰে অত্যন্ত প্ৰয়োজনীয় কথা, যিবিলাকে পঢ়ি আছে, যিবিলাকে অধ্যয়ন কৰি আছে। আনহাতে অধ্যয়ন নকৰাসকলৰ বাবেও সাধাৰণ জ্ঞান থকাটো নিতান্তই প্ৰয়োজনীয়। মই বৰ্তমান যিসকলে অধ্যয়ন কৰি আছে, অধ্যয়নৰত অৱস্থাত ছাত্ৰ অৱস্থাত আছে বা কিবা প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে কোনোবাই প্ৰস্তুতি চলাই আছে, তেওঁলোকৰ বাবেহে এই ভিডিঅ'টো মই আগবঢ়াইছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে। প্ৰথম কথা হ'ল, সাধাৰণ জ্ঞান আয়ত্ব কৰাৰ একেবাৰে ভাল কৌশলটো হ'ল কৌতূহল। আপোনালোকে যেতিয়া কিবা এটা বস্তু দেখিব, উদাহৰণস্বৰূপে এজোপা তামোল গছ দেখিলে, আমি গম পাওঁ যে তামোল এবিধ গছ। কিন্তু তামোলে কি দিয়ে? তামোলে সাধাৰণতে তামোল দিয়ে। আমি তামোল গছৰ পৰা তামোল লাভ কৰোঁ। তামোল আমি কি হিচাপে ব্যৱহাৰ কৰোঁ? খোৱাৰ পাছত মুহুদি হিচাপে বা মুখৰ এক পথ্য হিচাপে ব্যৱহাৰ কৰোঁ। সেই তামোল গছজোপালৈ যেতিয়া তামোল গছজোপা দেখিবা, তেতিয়া আমি নিজে নিজে এটা মনত ভাৱ আহিব লাগিব, তামোলৰ নিচিনা অন্য কি গছ আছে? ধৰি লোৱা হ'ল তামোলৰ নিচিনা নাৰিকল আছে, তামোলৰ লেখীয়া টকৌ গছ আছে, তামোলৰ লেখীয়া তোমাৰ অন্যান্য খেজুৰ গছ আছে। সেই প্ৰজাতি কি গছ আছে গম পালোঁ। তদুপৰি তামোলৰ বৈজ্ঞানিক নাম কি? আমি জানো যে তামোলৰ বৈজ্ঞানিক নাম এৰেকাকেটেচু। যিবিলাকে নাজানে তেওঁলোকে চালে, অধ্যয়ন কৰিবলৈ বিচাৰিলে, যে কাৰোবাৰ জানিব বিচাৰিলে যে তামোলৰ বৈজ্ঞানিক নাম কি। এনেধৰণৰ সকলোবিলাক বস্তুৰ প্ৰতি যেতিয়া কৌতূহল বাঢ়ি যাব, তেতিয়াই মানুহৰ সাধাৰণ জ্ঞান বাঢ়ি যাব। গতিকে আপোনালোকে সাধাৰণ জ্ঞান বৃদ্ধি কৰিবলৈ হ'লে কৌতূহল আনক। কৌতূহলটো আপোনালোকে নিজৰ মনত সদায় আনিবলৈ চেষ্টা কৰক। সেই কৌতূহলে আপোনালোকক ভৱিষ্যতৰ দিনলৈ সাধাৰণ জ্ঞান আয়ত্ব কৰাত যথেষ্ট সহায় কৰিব। দ্বিতীয় কথা হ'ল, আমি যেতিয়া সাধাৰণ জ্ঞান আয়ত্ব কৰিবলৈ যাওঁ, পুথিৰ পৰা আয়ত্ব কৰিব যাওঁ, কিতাপৰ পৰা আয়ত্ব কৰিব যাওঁ, তেতিয়া আমি এটা কথা ভালদৰে বুজিব লাগিব যে পৰ্যায়ক্ৰমে আমি সাধাৰণ জ্ঞানবিলাক আয়ত্ব কৰিবলৈ চেষ্টা কৰিব লাগিব। পৰ্যায়ক্ৰমে মানে হ'ল, আমি যদি অসম বা ভাৰতৰ কথা অধ্যয়ন নকৰালৈকে বা নকৰাকৈয়ে আমি যদি বিশ্বৰ কথা জানিবলৈ যাওঁ, ৱৰ্ল্ডৰ কথা জানিব যাওঁ, দুনিয়াৰ কথা জানিব যাওঁ, তেনেহ'লে আমি সাধাৰণ জ্ঞান আয়ত্ব কৰাত কিছু কষ্ট হ'ব তথা পটকৈ আয়ত্ব কৰিব নোৱাৰি। কিন্তু পৰ্যায়ক্ৰমে যদি যাওঁ, যদি আমি গাঁৱৰ লেভেলৰ পৰা আৰম্ভ কৰোঁ, গাঁৱৰ মুখীয়ালজনক কি বোলে, গাঁৱত কি কি মানুহ আছে, গাঁৱৰ ওপৰত কি আছে, গাঁৱতকৈ ডাঙৰ অঞ্চল কি পঞ্চায়ত, গাঁৱতকৈ ডাঙৰ অঞ্চল আৰু তাতকৈ ডাঙৰ অঞ্চল মৌজা, তাতকৈ ডাঙৰ অঞ্চল ধৰি লৈছোঁ সমষ্টি, তাতকৈ ডাঙৰ অঞ্চল জিলা, তাতকৈ ডাঙৰ অঞ্চল ৰাজ্যৰ, তাতকৈ ডাঙৰ অঞ্চল দেশ, তাতকৈ ডাঙৰ অঞ্চল আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপট বা বিশ্ব। গতিকে সেনেধৰণে যদি আমি এটা পিছত এটা পৰ্যায়ক্ৰমে যদি আমি সাধাৰণ জ্ঞান আয়ত্ব কৰোঁ, তেতিয়া আমাৰ বস্তুবিলাক সদায় পৰ্যায়ক্ৰমে যাব আৰু ছিষ্টেমেটিকেলি আমাৰ জ্ঞানৰ ভঁৰালত সকলোবিলাক সঞ্চিত হ'ব। তৃতীয়তে, আমি কিতাপৰ কালেকশ্যন। আমি কিতাপবিলাক পঢ়োঁতে সাধাৰণতে প্ৰথম মাতৃভাষাত সাধাৰণ জ্ঞান আয়ত্ব কৰিবলৈ চেষ্টা কৰিব লাগে। আমি যেতিয়া প্ৰতিযোগিতামূলক পৰীক্ষাবিলাকত প্ৰিপেয়াৰ কৰোঁ, তেতিয়া সদায় আমি বিভিন্ন ধৰণৰ কিতাপ আনোঁ, বিভিন্ন ধৰণৰ বহুত এসোপা কিতাপ গোটাই লওঁ।
কিন্তু আমি নেভাবোঁ যে সকলোবিলাকৰ টপিকত একেখিনিয়ে লিখা আছে। গতিকে আপোনালোকে যিয়ে ইংৰাজী ভাষাত সিমান দখল নাই তেওঁলোকে সাধাৰণতে এটা কাম কৰক, প্ৰত্যেক দিনাই সদায় এখন কিতাপ আছে অসমীয়াত, শান্তনু কৌশিক বৰুৱা আৰু প্ৰীতিমা কৌশিক বৰুৱাৰ নতুন জানানে। সেই নতুন জানানে কিতাপখন প্ৰথম পঢ়ি পৰ্যায়ক্ৰমে অসমৰ বিষয়ে তাত আছে, ভাৰতৰ বিষয়ে তাত আছে, বিশ্বৰ বিষয়ে তাত আছে, বিজ্ঞানৰ বিষয়ে আছে, অৰ্থনীতিৰ বিষয়ে আছে, ৰাজনীতিৰ বিষয়ে আছে, সকলো কথা জ্ঞান তাত সঞ্চিত হৈ আছে। গতিকে আপোনালোকে প্ৰথমতে নতুন জানানে বা অন্য এখন আছে আধুনিক জানানে আপোনালোকে পঢ়িব পাৰে। তদুপৰি অসমৰ বিষয়ে যদি আপোনালোকে জানিবলৈ বিচাৰে, সাধাৰণ জ্ঞান আয়ত্ব কৰিবলৈ বিচাৰে, তেনেহ'লে অসম ইয়াৰ বুক নতুবা সেই মই আগতে কৈ অহা নতুন জানানে নামৰ কিতাপখন পঢ়িব পাৰে। তাৰপিছত তাৰ তৃতীয় কৌশলটো হ'ল আমি যেতিয়া পঢ়োঁ, আমি যেতিয়া কিতাপ পঢ়োঁ, কিতাপৰ পৰা আমাৰ যথেষ্টখিনি জ্ঞান আহে। কিতাপবিলাক সাধাৰণতে যেতিয়া পঢ়োঁ আমি কোনোদিন কিবা কৰ্মসংস্থাপন পাম বা চাকৰি পাম বুলি পঢ়িব নালাগে। যিহেতু আমাৰ উদ্দেশ্যটো যিহেতু আমাৰ চাকৰি পোৱাই, কিন্তু আমি এইটো ভাবিব লাগিব যে আমাৰ জ্ঞানৰ ভঁৰালটো বহুত বৃদ্ধি হওক আৰু কিতাপৰ পঢ়াৰ প্ৰতি ধাউতিটো বেছি বৃদ্ধি কৰিব লাগিব। তদুপৰি কিতাপ পঢ়াৰ এটা নিচা আমাৰ মাজত গঢ়ি উঠিব লাগিব, তেতিয়া সাধাৰণ জ্ঞানবিলাক বৃদ্ধি পাব। ইয়াৰ উপৰিও আমি আমাৰ ছ'চিয়েল মিডিয়া তথা ইণ্টাৰনেট এইবিলাক ভালদৰে ব্যৱহাৰ কৰিব লাগিব, ভাল কামত ব্যৱহাৰ কৰিব লাগিব। যিহেতু বৰ্তমান ডিজিটেল ইণ্ডিয়া বা ইণ্টাৰনেটৰ যুগ, গতিকে আমি যেতিয়া পঢ়িম, যেতিয়া কিতাপ এখন পঢ়িম তাতো জ্ঞান আহিব। তদুপৰি ইণ্টাৰনেট যদি ভাল ব্যৱহাৰ কৰোঁ বা জেনেৰেল নলেজ সাধাৰণতে সাধাৰণ জ্ঞান ব্যৱহাৰ কৰোঁ, তেতিয়াও আমাৰ যথেষ্টখিনি আমাৰ লাভ হ'ব। সাধাৰণ জ্ঞানবিলাক চাৰ্চ কৰিব লাগে মোবাইলত, ইউটিউবত বা অন্যান্য ছ'চিয়েল মিডিয়াৰ যোগেদি, তেতিয়া আমাৰ নিতান্ত লাভ হ'ব। তদুপৰি ইলেক্ট্ৰনিক মিডিয়া, সাধাৰণতে ইলেক্ট্ৰনিক মিডিয়াৰ যথেষ্ট গুৰুত্ব আছে সাধাৰণ জ্ঞান বৃদ্ধি কৰাত। বিভিন্ন ধৰণৰ সাধাৰণতে আমি নিউজবিলাক নেচাওঁ। আজিকালি এনেকুৱা এটা প্ৰভাৱ হৈছে যে আমি টিভি ধাৰাবাহিকবিলাক অধিক চাওঁ, কিন্তু আমি কেতিয়াও নিউজখিনি নেচাওঁ। আমাৰ সকলোৰে বাবে এটা নিতান্ত প্ৰয়োজনীয় যে আমাৰ দেশখনত কি হৈ আছে, আমাৰ দেশখনত কেনেকুৱা ধৰণৰ কি চলি আছে, আমাৰ দেশখনৰ ৰাজনৈতিক অৱস্থা কি, অৰ্থনৈতিক অৱস্থা কি, এইটো জনাটো আমাৰ সাধাৰণ জনসাধাৰণৰ নিতান্ত এক প্ৰয়োজনীয় কৰ্তব্য বুলি মই ভাবোঁ। একেবাৰে শেষলৈ আহিবলৈ বিচাৰিছোঁ, অলপ পাছতে মোৰ ভিডিঅ'টো শেষ কৰিম, যে আমি যেতিয়া সাধাৰণ জ্ঞান আয়ত্ব কৰিম তেতিয়া আমাৰ সংস্কৃতিবিলাক, আমাৰ যিবিলাক সংস্কৃতি আছে সেই সংস্কৃতিবিলাকৰ লগত আমি নিজকে খাপ খুৱাব লাগিব। আমাৰ অসমীয়াসকলৰ এটা সংস্কৃতি আছে, কি অসমীয়া সংস্কৃতি, যে আমি বিহু গাওঁ, আমি বিহুৰ লগত জড়িত হ'ব লাগিব। বিহুৰ কি কি বাদ্যযন্ত্ৰ আছে, বিহুত সাধাৰণতে আমি কি কি সাজ কাপোৰ পিন্ধোঁ, কি কি সাজ পোছাক পিন্ধোঁ, বা ইয়াৰ উপৰিও যে আমি বিহুত কেনেধৰণৰ আমি ৰীতি নীতি উদযাপন কৰোঁ, বিহু কেইদিন উদযাপন কৰা হয়, বিহু কেই প্ৰকাৰৰ, এইবিলাকৰ বিষয়ে আমি ভালদৰে জানিব লাগিব। তেতিয়া আমাৰ সেই সংস্কৃতিৰ ওপৰত থকা সামাজিক আৰু সাংস্কৃতিক জ্ঞানৰ পৰিসৰটো বৃদ্ধি হ'ব। ভিডিঅ'টো বৰ দীঘলীয়া নকৰোঁ, গতিকে একেবাৰে শেষৰটো যিটো কৌশল, সেই কৌশলটো মই ক'বলৈ বিচাৰিছোঁ যে আমি যেতিয়া সামাজিক ক্ষেত্ৰখনত জড়িত হওঁ, তেতিয়া আমি সেই সমাজখনত থকা সকলো মানুহৰ লগত মিলা প্ৰীতিৰে থাকিব লাগিব। তদুপৰি কিবা সভা বা মেল মিটিঙত নিজকে কিবা এটা কথা ক'ব পৰা, কিবা এটা ভাষণ দিব পৰা বা বক্তৃতা দিব পৰা যিটো দক্ষতা, সেইটো আমি আনিব লাগিব। আৰু একেবাৰে শেষত এটা কৈছোঁ যে আমি কুইজ প্ৰতিযোগিতাৰ প্ৰতি আমাৰ ধাউতিটো বঢ়াব লাগিব। আমি কুইজ প্ৰতিযোগিতাত কেৱল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পুৰস্কাৰ পাম বুলি নহয়, নতুন নতুন জ্ঞান আয়ত্ব কৰিবলৈ, নতুন নতুন অভিজ্ঞতা আয়ত্ব কৰিবলৈ আমি কুইজ প্ৰতিযোগিতাত আমি অংশগ্ৰহণ কৰিব লাগিব। কুইজে আমাৰ মনটো সদায় লজিকেল কৰে, কুইজে আমাৰ জ্ঞানৰ পৰিসৰ বঢ়ায়, কুইজে আমাক সামাজিক কৰে, কুইজে আমি পৰিভ্ৰমণ কৰোঁ, যথেষ্ট এটা সুন্দৰ এটা বাতাবৰণৰ সৃষ্টি কৰে। আমি ইফালৰ পৰা সিফাললৈ ঘূৰি ফুৰিব পাৰোঁ, নতুন নতুন ঠাই দেখোঁ, নতুন নতুন অভিজ্ঞতা হয়, নতুন নতুন মানুহ পাওঁ। গতিকে আমাক কুইজে এনেধৰণৰ এটা সামাজিক প্ৰেক্ষাপটৰ ওপৰতো আমাক যথেষ্টখিনি সহায় কৰে। গতিকে
শেষলৈ আহিছোঁ যে বন্ধুসকল কেনেকুৱা পালে মোৰ ভিডিঅ'টো চাই আপোনালোকে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। তদুপৰি ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভৱিষ্যতেও যাতে আপোনালোকক এনেধৰণৰ ভিডিঅ' আগবঢ়াই থাকিব পাৰোঁ সেই তাৰ বাবে মোক সহায় কৰিব। ধন্যবাদ।